মোৰ নাম আহমদ হুছেইন আকন, মোৰ ঘৰ গোৱালপাৰা। মই শিলচৰ মেডিকেল কলেজত পঢ়িলোঁ। যেতিয়া মোৰ বহুত বিশেষ দৰকাৰ আছিল তেতিয়া মাৰ্কাজুল মাৰিফত মই স্কলাৰশ্বিপটো এপ্লাই কৰিলোঁ। মাৰ্কাজুল মাৰিফে মোৰ নামটো চিলেক্ট কৰিলে। তাৰপিছত মোৰ প্ৰত্যেক মাহে 2000কৈ টকা দিয়া আৰম্ভ কৰিলে। ঘৰৰ পৰাতো টকা পইচা দিয়ে, সেইটোতো হৈ যায়, বাট যিটো এক্সট্ৰা টকা যিটো আমি 2000 পাওঁ, সেইটো মোৰ পকেট খৰচৰ কাৰণে বহুত হেল্প হৈ যায়। মই যি ইচ্ছা তাকে কৰিব পাৰোঁ, নিজৰ মানে যি লাগে মানে সেইটো নিজে ল'ব পাৰোঁ। মাৰ্কাজুল মাৰিফে বহুত হেল্প কৰিছে, বহুত ঠাইত হেল্প কৰে আজমল ফেমিলিয়ে, তাৰ মাজত মাৰ্কাজুল এটা অন্যতম। ইয়াৰ মতে আমাৰ কলেজতো আমি 4-5জনমান পাওঁ। মাৰ্কাজুল মাৰিফে 2জনে পাওঁ আৰু আজমল ফাউণ্ডেশ্যনৰ পৰাও 4-5জনে মানে পায়। স্কলাৰশ্বিপ এমাউণ্টটো সিমান বেছি নহয়, তথাপিও এইখিনি আমাৰ যদি এক্সট্ৰা পইচা পাওঁ ঘৰৰ বাহিৰত, এইখিনি আমাক দৈনন্দিন জীৱনত বহুত হেল্প কৰে। মই মোৰ ফালৰ পৰা বা মোৰ যিটো আমাৰ শিলচৰ কলেজ মেডিকেলৰ যিকেইজন ষ্টুডেণ্ট পায় সকলোৰে ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মাৰ্কাজুল মাৰিফক। এইখিনি মই কৈছোঁ আৰু। মোৰ নাম জাহাংগীৰ আলম মণ্ডল। মই শিলচৰ মেডিকেল কলেজৰ পৰা MBBS ক্লিয়াৰ কৰিলোঁ। মোৰ ঘৰ ধুবুৰী। মই স্কলাৰশ্বিপ পাই আছোঁ মই একচুৱেলি আজমল ফাউণ্ডেশ্যনৰ পৰা। সেইটো মোৰ কাৰণে বহুত হেল্পফুল হয়। মোৰ মানে একচুৱেলি যেতিয়া মানে পইচাৰ বহুত প্ৰব্লেম হৈ আছিল তেতিয়া সিহঁতে বহুত হেল্প কৰিছে। সেইকাৰণে মই আজমল ফাউণ্ডেশ্যন আৰু মাৰ্কাজুল মাৰিফক মানে ধন্যবাদ দি আছোঁ। আৰু লং লিভ সিহঁতে মানে এনেকুৱা যিটো প্ৰচেছ চলি আছে সেইটো যাতে লং লিভ চলিয়ে থাকে, মানে আৰু বহুত আমালোকৰ নিচিনা ল'ৰা ছোৱালীক যাতে হেল্প কৰিব পাৰে, তাৰ কাৰণে আজমল ফাউণ্ডেশ্যন আৰু মাৰ্কাজুল মাৰিফক মই থেংক ইউ জনাইছোঁ, যাতে আমালোকৰ নিচিনা আৰু ল'ৰা ছোৱালীক হেল্প কৰিব পাৰে। ময়ো যাতে আৰু বেলেগ ল'ৰা ছোৱালীক মানে এনেকুৱা মানে হেল্প কৰিব পাৰোঁ, তাৰ কাৰণে সিহঁতে মোক দোৱা কৰিব। মই দোৱা কৰিছোঁ যাতে এইটো আৰু এনেকৈ মানে প্ৰচেছটো আগবাঢ়ি যায়। থেংক ইউ। লং লিভ। মোৰ নাম আমিৰ খান। মই আছাম মেডিকেল কলেজৰ পৰা MBBS ক্লিয়াৰ কৰিলোঁ। মই একচুৱেলি মানে এইটো আজমল ফাউণ্ডেশ্যনৰ পৰা তেনেকুৱা স্কলাৰশ্বিপ পোৱা নাই। মই মানে যোগাযোগ কৰিছিলোঁ, কিন্তু ভালকৈ এইটো কমিউনিকেশ্যনটো মিলা নাছিলে, সেইকাৰণে পোৱা নাই। কিন্তু মই মোৰ ডিষ্ট্ৰিক্টৰ পৰা মোৰ ডিষ্ট্ৰিক্টৰ যিটো MLA আছে, MLA ফাণ্ডৰ পৰা মই 50,000 টকা পাইছিলোঁ। আৰু এনে মই প্ৰতি বছৰত মাইনৰিটিৰ পৰা পাওঁ পইচা। আৰু সেইকাৰণে মই কৈ আছোঁ মই সেইটো জানো স্কলাৰশ্বিপৰ পইচাটো পালে কিমানখিনি হেল্প হয়। এনেইতো ঘৰৰ পৰা পইচা দিয়ে, কিন্তু যিটো স্কলাৰশ্বিপৰ পইচা পোৱা যায়, স্কলাৰশ্বিপৰ পইচাটো পালে একচুৱেলি নিজৰ ভিতৰৰ পৰা সেইটো ভাল লাগে আৰু এইটো পঢ়াৰ প্ৰতি মন যায়। তো সেইকাৰণে স্কলাৰশ্বিপ এমাউণ্টটো যিয়েই নহওক, স্কলাৰশ্বিপৰ এমাউণ্টটো পইচাটো পালে পঢ়াৰ প্ৰতি আগ্ৰহ এটা সৃষ্টি হয়। আৰু মই জানামতে এইটো আজমল ফাউণ্ডেশ্যন বা মাৰ্কাজুল মাৰিফ এইটো এটা ভাল সংস্থাপন হয়। ইয়াৰ পৰা বহুতৰে হেল্প হৈছে। মোৰ সিমান যোগাযোগ নাছিলে, সেইকাৰণে মই পোৱা নাছিলোঁ। কিন্তু মই এইটো মোৰ ওচৰে পাজৰৰ কোনোবাই যদি এনেকুৱা মেডিকেল কলেজত বা তেনেকুৱা টেকনিকেল কোৰ্চ বা প্ৰফেচনেল কোৰ্চত যদি চান্স পায়, মই যোগাযোগ কৰি দিয়াৰ বাবে তেনেকুৱা মই চেষ্টা চলাম। আৰু যাতে ভৱিষ্যতত যিবিলাকে এনেকুৱা প্ৰফেচনেল কোৰ্চত চান্স পায়, সিসকল যাতে তেওঁলোকৰ যাতে ফাইনেন্সিয়েল প্ৰব্লেমটো যদি থাকে, এনেকুৱা সংস্থাপনৰ পৰা সহায় পায়, সিহঁতে যাতে ভৱিষ্যত উজ্জ্বল কৰিব পাৰে, তাৰেই কামনা কৰিলোঁ। থেংক ইউ। গোৱালপাৰা।